31 ডিচেম্বৰত NRCৰ খচৰা আইন শৃংখলা অৱনতিৰ আশংকা হস্তম আৰক্ষী প্ৰশাসন NRCৰ খচৰা প্ৰকাশৰ লগে লগে একাংশ সংগঠনে ৰাজ্যত অস্থিৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে কিন্তু যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ বাবে আৰক্ষী হস্তম বুলি প্ৰকাশ কৰিছে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াই NRC সম্পৰ্কত যেটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যেনেকৈ ধৰণৰ মনিটৰিং কৰিছে সেই হিচাপে হেতু গাইডলাইনতে আমাৰ কামবিলাক চলিব যিখিনি নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে আমি পুলিচৰ ফালৰ পৰা আৰক্ষী বিভাগৰ ফালৰ পৰা আমি সম্পূৰ্ণ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ'ব আৰু যিকোনো ধৰণৰ মিছ ইনফৰমেশ্যন যিবিলাক অটত কিবা কিবি ৰিউমাৰ ওলাই দিয়ে সেইবিলাক কথা যাতে কোনো ধৰণৰ ঘটিব নোৱাৰে এইবিলাক আমি ব্যৱস্থা ল'ম লাফিকুল ইছলামৰ হত্যাকাণ্ড সম্পৰ্কতো মন্তব্য কৰিলে কুল শইকীয়াই SITৰ তদন্ত সঠিক দিশে শীঘ্ৰে জালত পৰিব হত্যাকাৰী কেছটো যেতিয়ালৈকে CBIৰ হাতলৈ যায়গে সেইখিনি সময়লৈকে আমাৰ যিখিনি কৰিবলগীয়া কাম তেওঁলোকে ইতিমধ্যে কৰিছে আৰু কৰিও আছে আৰু যেতিয়া CBIৰ হাতত দিব লাগিব তেতিয়া তেওঁলোকে সুন্দৰকৈ যিখিনি কামৰ খতিয়ান সেইখিনি ঢাকি ধৰিছে CBIটো আমি যিটো দেখিছোঁ যে তেওঁলোকে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি লৈছে তেওঁলোকে